হেল্ল' এভৰিৱান, সম্প্ৰীতি বৰুৱা চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা খুব সুন্দৰ ৰেচিপিটো হৈছে সাবুদানাৰ পায়স। কাৰণে আমাক লাগিব গাখীৰ, সাবুদানা, খিচমিচ, তেজপাত, ইলাচি। চচপেন এখনত মই গাখীৰখিনি গৰম কৰি ল'ম। গাখীৰখিনি গৰম হৈ গৈছে, লাহে লাহে উতলিবলৈ ধৰিছে। গাখীৰখিনি উতলাৰ লগে লগে ইয়াতে দি দিম ইলাচি আৰু তেজপাত। আৰু এইখিনি এতিয়া মিক্স কৰি দিম। খিচমিচখিনি মই পানীত তিয়াই ৰাখিছিলোঁ, তাতে এতিয়া এইখিনি ঢালি দিম। আৰু ইয়াতে এতিয়া সাবুদানাখিনি ঢালি দিম। আপোনালোকে কিমান মিঠা খায় তাৰ অনুসৰি চেনিটো দিব। মই মিঠা খাই ইমান এটা ভাল নাপাওঁ, সেইবাবে মই চেনি কমকৈ দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই দিম। এয়া সাবুদানাখিনি ভালদৰে সিজিবলৈ ধৰিছে। আৰু মই ইয়াতে এতিয়া ঘৰতে বনোৱা গাখীৰ ইয়াতে দি দিম এতিয়া। এয়া মোৰ পায়স হৈ গৈছে, খুব ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ আজিৰ সাবুদানাৰ পায়স ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে ঘৰত বনাই ট্ৰাই কৰি চাব পাৰে। খুব টেষ্টি এণ্ড হেল্ডি হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰি দিব। তেন্তে আজিলৈ বাই।